কটন বিশ্ববিদ্যালয় শাখাৰ সমূহ বিষয়ববীয়া, মই প্ৰথমতে বিদ্যাৰ্থী পৰিষদক কৃতজ্ঞতা জনাইছোঁ তৰ্ক আৰু বক্তৃতা বিষয়ক এই কৰ্মশালা অনুষ্ঠিত কৰাৰ বাবে। দ্বিতীয়তে, আমিও ব্যক্তিগতভাৱে ছাত্ৰ জীৱনত বিদ্যাৰ্থী পৰিষদৰ এই সক্ৰিয় কৰ্মী আছিলোঁ। 90ৰ দশকত আৰু ব্যক্তিগতভাৱে মই তৰ্ক আৰু বিতৰ্ক কলাৰ লগত যোৱা প্ৰায় 4 দশক জুৰি মই জড়িত হৈ আছোঁ। প্ৰথমতে প্ৰতিযোগী হিচাপে, তাৰপিছত বিচাৰক হৈছোঁ আৰু এতিয়া কেতিয়াবা কেতিয়াবা অধ্যক্ষৰ দায়িত্বও পালন কৰোঁ। নিশ্চিতভাৱে অসমৰ তৰ্ক আৰু বিতৰ্ক প্ৰতিযোগিতা, বিতৰ্ক কলাৰ বিষয়ে কিছু অভিজ্ঞতা আমি অৰ্জন কৰিছোঁ আৰু অসমত এই বিতৰ্ক কলাৰ এটা সোণালী ইতিহাস আছে। আমি প্ৰথম এই বিতৰ্ক কলাৰ বিষয়ে যদি আমি জানিবলৈ বিচাৰোঁ, তেনেহ'লে প্ৰথমটো যিটো আমি তথ্য, প্ৰথমটো যিটো বিতৰ্ক কলাৰ বিষয়ে জ্ঞান আমি অৰ্জন কৰিব লাগিব, সেই জ্ঞানটো হৈছে যে অসমত মই মোৰ বিতৰ্ক কলাৰ জীৱনত মই অসমৰ বাহিৰতো বিতৰ্ক প্ৰতিযোগিতা কৰিবলৈ গৈছোঁ, কিন্তু আমাৰ অসমত এটা সোণালী ইতিহাস আছে। সেই সোণালী ইতিহাসটো কি? অসমত আমি বিতৰ্ক প্ৰতিযোগিতা সংসদীয় পৰম্পৰা অনুসৰি অনুষ্ঠিত কৰোঁ। অসমৰ বাহিৰে ভাৰতৰ কোনো এখন ৰাজ্যতেই বিতৰ্ক প্ৰতিযোগিতা সংসদীয় পৰম্পৰা অনুসৰণ কৰি অনুষ্ঠিত কৰা নহয়। অৰ্থাৎ আমি যেতিয়া ইয়াত বিতৰ্ক প্ৰতিযোগিতা আয়োজন কৰোঁ, আমাৰ ইয়াত এজন অধ্যক্ষ থাকে, এটা চৰকাৰী পক্ষ থাকে, এটা বিৰোধী পক্ষ থাকে। চৰকাৰী পক্ষটো কেৱল মাত্ৰ চৰকাৰী পক্ষ হিচাপেই জনা যায়। বিৰোধী পক্ষৰ যদি এজন সদস্যই চৰকাৰী পক্ষক মূল প্ৰতিপক্ষ বা মূল বিৰোধী পক্ষ বুলি কয়, তেনেহ'লে সেয়া কাৰিকৰীভাৱে ভুল হয়। কাৰণ চৰকাৰী পক্ষৰ একমাত্ৰ নাম চৰকাৰী পক্ষই, দে আৰ ট্ৰেজাৰী ব্ৰেঞ্চ। আৰু ঠিক সেইধৰণে বিৰোধী পক্ষ কেৱল মাত্ৰ বিৰোধী পক্ষ। কিন্তু অসমৰ বাহিৰত যেতিয়া বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়, বিতৰ্ক প্ৰতিযোগিতাখন কেৱল এখন বক্তৃতা প্ৰতিযোগিতা। তাত কোনোবাই এটা বিষয়বস্তুৰ সপক্ষে কৈছে, কোনোবাই বিপক্ষে কৈছে। কিন্তু অসমত আমি সংসদীয় পৰম্পৰা অনুসৰণ কৰি অনুষ্ঠিত কৰোঁ আৰু সেইবাবে আপোনালোকে দেখিব যেতিয়া বিতৰ্ক প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হয়, যিটো বিষয়বস্তু দিয়া হয় তাৰ আগত 3-4টা শব্দ থাকে। কোৱা হয় যে সদনৰ মতে, ইন দি অপিনিয়ন অফ দি হাউচ, সদনৰ মতে ইন দি অপিনিয়ন অফ দি হাউচ। আৰু সদনৰ যিজন চৰকাৰী পক্ষৰ উত্থাপক, অৰ্থাৎ মুভাৰ অফ দি মোশ্যন, হি ইজ টু মুভ দি মোশ্যন। তেওঁ প্ৰস্তাৱটো উত্থাপন কৰিব লাগে। যদি চৰকাৰী পক্ষৰ সদস্যজনে কয় যে আজিৰ সদনত উত্থাপিত বিষয়বস্তু, তেনেহ'লে তেওঁ কাৰিকৰীভাৱে ভুল কৰিছে। কাৰণ তেতিয়ালৈকে প্ৰস্তাৱটো সদনত উত্থাপিত হোৱাই নাই। মই সেই কাৰিকৰী কথা পিছত কম অলপমান, কিন্তু প্ৰথমতে মই কৈ লৈছোঁ যে অসমত এটা সোণালী ইতিহাস আছে। অসমত আমি সেইবাবে তৰ্ক প্ৰতিযোগিতা বুলি নকৈ বিতৰ্ক কলা বুলি কৈছোঁ। কলা বুলি এইবাবেই কৈছোঁ কাৰণ তাৰ নিৰ্দিষ্ট কিছু আংগিক আছে, নিৰ্দিষ্ট পৰম্পৰা আছে, নিৰ্দিষ্ট নীতি নিয়ম অনুসৰণ কৰি আমি ইয়াত বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ। আমাৰ ইয়াত আজিৰ প্ৰশিক্ষক জিন্তু গোহাঁই আহিছে, তেওঁ ক'ব। মই খালি কিছু প্ৰসংগক্ৰমে কিছু কথা চুই যাম আৰু মই বিশেষভাৱে জোৰ দিম বিতৰ্ক প্ৰতিযোগিতা আমাক কিয় লাগে, বিতৰ্ক প্ৰতিযোগিতাৰ প্ৰয়োজনীয়তা কি। বৰ্তমান সময়ত আমি দুটা শব্দ খুব সততে শুনো, যুক্তিনিষ্ঠ, বিজ্ঞাননিষ্ঠ, বৈজ্ঞানিক মনোবৃত্তি, বস্তুনিষ্ঠ, যুক্তিনিষ্ঠ। আমি এই শব্দবোৰ খুব শুনো। অৰ্থাৎ আমাক এটা ধাৰণা দিবলৈ যত্ন কৰা হৈছে যেন যুক্তিয়েই শেষ কথা।
মই বিতৰ্ক প্ৰতিযোগিতাৰ বিষয়ে কম, যুক্তিৰ প্ৰয়োজনীয়তাৰ বিষয়ে কম। মই প্ৰথমতে কিছু কথা আমাৰ সাধাৰণভাৱে আমাৰ যিটো ধাৰণা আছে, আপোনালোকৰ প্ৰচলিত ধাৰণাৰ কিছু মই প্ৰচলিত ধাৰণাক ভবাই তুলিব পৰাকৈ 2-4টা কথা ক'ম। প্ৰথমতে বস্তুনিষ্ঠ অৰ্থাৎ অবজেক্টিভ। উই নিড টু বি অবজেক্টিভ। ৱাই অবজেক্টিভ আমি হ'ব লাগিব, আমি বস্তুনিষ্ঠ হ'ব লাগিব। কিন্তু জগতখন জানো কেৱল মাত্ৰ বস্তুনিষ্ঠ? মই আনন্দ পাইছোঁ, ইজ ইট এন অবজেক্টিভ থিং? মোৰ আনন্দ কোনোবাই জানো চাব পাৰিব? মই দুখ পাইছোঁ। চ' ৱৰ্ল্ড ইজ নট অনলি কনচিষ্ট অফ অবজেক্টিভিটি, ইয়াত ছাবজেক্টিভিটিও আছে, অবজেক্টিভিটিও আছে। আত্মনিষ্ঠ আৰু বস্তুনিষ্ঠ। বস্তুৰ বাহিৰৰ যিদৰে এটা সত্য আছে, আমি তাকে বাহিৰৰ সত্যটোক বস্তুনিষ্ঠ বুলি কওঁ। বস্তুৰ অন্তৰালৰ সত্যও আছে। গতিকে কেৱল মাত্ৰ আমি বস্তুনিষ্ঠ হ'ব লাগিব, এই ধৰণৰ যে এটা মানসিকতা দিয়া হয়, এটা কথা কোৱা হয়, সেইটো আচলতে এটা অসম্পূৰ্ণ ধাৰণা মোৰ দৃষ্টিত। আপোনালোকে কি ক'ব পাৰে এইটো আপোনালোকৰ স্বাধীনতাৰ বিষয়বস্তু। কিন্তু আমি কেৱল মাত্ৰ যদি অবজেক্টিভ হওঁ, তেনেহ'লে আমাৰ জ্ঞান অসম্পূৰ্ণ হৈ ৰ'ব। আমি অবজেক্টিভ হ'ব লাগিব, আমি বস্তুনিষ্ঠ হ'ব লাগিব, কিন্তু বস্তুনিষ্ঠৰ সৈতে আমি আত্মনিষ্ঠও হ'ব লাগিব। মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাবিপ্লৱী, মহাঋষি শ্ৰী অৰবিন্দ। ইয়াত যিসকলৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ আছে, ইতিহাসৰ ছাত্ৰ আছে, তেখেতক জানে। স্বদেশী আন্দোলনৰ তেওঁ জ্ঞানগুৰু আছিল। 7 বছৰ বয়সত তেওঁক মাক দেউতাকে ইংৰাজ হোৱাৰ বাবে বিদেশলৈ পঠিয়াইছিল আৰু 21 বছৰ বয়সত শ্ৰী অৰবিন্দ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছিল। আৰু 1910 চনলৈকে তেওঁ ভাৰতীয় ৰাজনীতিৰ লগত জড়িত আছিল। আমাৰ যিটো স্বদেশী আন্দোলন হৈছিল, স্বদেশী আন্দোলনৰ তেওঁই জ্ঞানগুৰু আছিল। কেৱল মাত্ৰ সিমানেই নহয়, তেওঁৰ জন্মদিনত ভাৰতবৰ্ষ স্বাধীন হৈছে আৰু তেওঁক সেইবাবে কোৱা হয় পয়েট অফ পেট্ৰিয়টিজিম, প্ৰফেট অফ নেশ্যনেলিজিম। তেওঁ 1908 চনত কাৰাবৰণ হয় আৰু এবছৰ জেলত থকাৰ পিছত, ওলাই অহাৰ পিছত তেওঁ অন্তৰাত্মাৰ আদেশ শুনি তেওঁ ৰাজনীতি ত্যাগ কৰি পণ্ডিচেৰীত গৈ তেওঁ অন্য এক জীৱনৰ সাধনা কৰিছিল। তেওঁৰ এখন কিতাপখন থটছ এণ্ড এফৰিজিম, অৰ্থাৎ চিন্তাকণা আৰু সূত্ৰ, মানে সৰু সৰু 2-3 শাৰীৰ কথাৰেই, এইবোৰ উদ্ধৃতি নহয়, 2-3 শাৰী কথাৰেই তেওঁ এটা এটা ধাৰণা দিবলৈ যত্ন কৰিছে। তেনেকুৱা প্ৰায় 500-600 তাত থটছ আছে, থটছ এণ্ড এফৰিজিম বুলি। তাৰে এটা 56 নম্বৰ যিটো সূত্ৰাৱলী বা চিন্তাৱলী, 56 নম্বৰ, তেওঁ এটা এনেকুৱা কথা একাষাৰ কৈছে, হে উৎকণ্ঠিত তাৰ্কিক, হে উৎকণ্ঠিত তাৰ্কিক, তুমি যেতিয়া তৰ্কত জয়লাভ কৰা, তেতিয়া তুমি খুবেই কৰুণাৰ পাত্ৰ। অলপ কথাটোৱে স্তম্ভিত কৰে আমাক। কৈছে যে হে উৎকণ্ঠিত তাৰ্কিক, তুমি যেতিয়া তৰ্কত জয়লাভ কৰা, তেতিয়া তুমি খুবেই কৰুণাৰ পাত্ৰ। অথচ আমি ইয়াত তৰ্ক প্ৰতিযোগিতাত আমি কি ধৰণে বিজয় লাভ কৰিম, আমি তৰ্কত কি ধৰণে সফলতা লাভ কৰিম, সেই বিষয়ে ক'বলৈ আহিছোঁ। কিন্তু মহাযোগী শ্ৰী অৰবিন্দই কৈছে when, O eager disputant, thou hast prevailed in a debate, then art thou greatly to be pitied, তুমি করুণার পাত্র। কাৰণটো কি? মই প্ৰথমতেই কৈছোঁ যে যুক্তি শেষ কথা নহয়, যুক্তি মন্ত্ৰী নহয়, যুক্তি মন্ত্ৰীৰ সচিব। যুক্তি এটা অস্ত্ৰ, যুক্তি নিজেই সত্য নহয়। মই যেতিয়া যুক্তিৰে এটা কথা প্ৰতিপন্ন কৰিলোঁ, যুক্তি এটা অস্ত্ৰ, মই এটা অস্ত্ৰৰে আনকি সত্যক ঢাকি ৰাখিও মই জয়লাভ কৰিব পাৰোঁ। আৰু তাৰ পৰিণতিটো কি? কিয় কৰুণাৰ পাত্ৰ বুলি কৈছে? কাৰণ জ্ঞানক প্ৰসাৰিত কৰাৰ সুযোগ তুমি হেৰুৱাই পেলাইছা। কাৰণ যেতিয়া মই যুক্তি যুদ্ধত জয়লাভ কৰিম,
তাৰ অৰ্থ কি? মই এই সকলো কথা জানিছোঁ, মই সকলো কথা জানো, মোৰ আৰু কোনো সত্য